তো উল্লেখনীয়টো হ'ল যে 2020 চনৰ মোৰ এটা ইস্তাহাৰ আছিল। এই ইস্তাহাৰত মই লিখি ৰাখিছিলোঁ যে আমি চৰকাৰ গঠন কৰাৰ পিছত আমি পাগলদিয়া যিটো মোৰ সমষ্টিত পাগলদিয়া, পূবে পাগলদিয়া নদী আৰু পশ্চিমে মৰা পাগলদিয়া নদী। এই মৰা পাগলদিয়া দুটা নদী পূব আৰু পশ্চিম পাৰত আছে, আৰু পূব আৰু পশ্চিম পাৰত যিটো সেই মাথৰি, এই মাথৰি দিয়াৰ কথা মই মোৰ ইস্তাহাৰত ৰাখিছিলোঁ। আৰু ইয়াত ইস্তাহাৰত ৰাখিছিলোঁ যে আমি চৰকাৰ গঠন মই জয়যুক্ত হোৱাৰ পিছত ইয়াত মানে আমাৰ এই অঞ্চলত মানে বিত্তীয় প্ৰতিষ্ঠান নাছিল, বেংক নাছিলে। বেংক আমাৰ বিষয়ত নপৰিও যদিও, কিন্তু আমি যেহেতু মানে বেংক আমাৰ এটা জৰুৰী এটা মানে অনুষ্ঠান হয়, আৰু হিচাপে আমি চৰকাৰ গঠন কৰাৰ পিছতে আমি বাগানপাৰাত ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা ব্ৰাঞ্চ আমি পালোঁ, আৰু ষ্টেট বেংকৰ ব্ৰাঞ্চ অহাৰ লগে লগে নৱস্থিত ইয়াত মানে দুটাকৈ বেংক শাখা আমি পালোঁ। মাথৌৰি বনালোঁ পাগলদিয়া নদীত। আমাৰ যি এটা সমষ্টি একেবাৰে খিৰাল বালাচোপা সীমাৰ পৰা আমি মানে বৰিকাডুঙা বড়োচোপালৈকে আমি এতিয়া মাথৌৰি বনাই আছে আমি পাগলদিয়া নদীত। আৰু আমি মাথৌৰি বনাই আছোঁ আমাৰ যিটো মৰাদিয়া যিটো দিৰুং নদী, দিৰুং নদীটো আমি আমাৰ যি সমষ্টি যিটো সীমা, এই সমষ্টি সীমা আমি ইতিমধ্যে এই যি মানে দেলবাৰী গৈবাৰীলৈকে এতিয়া মাথৌৰিটো বনাই আছে। তাৰোপৰি তেনেকুৱা আমাৰ ইয়াত মানে বাগানপাৰা সমষ্টি, ইয়াত মানে কৃষি প্ৰধান সমষ্টি হয়, আৰু এই কৃষি প্ৰধান সমষ্টিৰ কাৰণে ইয়াত মানে আমাৰ কৃষকসকলে কৃষিৰ লগত জড়িত হয়। আৰু ইয়াত মানে যিখিনি কৃষকৰ কাৰণে যিখিনি পানী যোগানৰ আঁচনি, এই পানী যোগানৰ আঁচনি নিশ্চয় আমি ইতিমধ্যে কৰা হৈছে, এই বহুত জেগাত কৰিছোঁ। খোৱাপানীৰ সমস্যা ইতিমধ্যে যিখিনি আমি পিন পইণ্ট দিছিলোঁ, যিখিনি আমি লাগে বুলি আমি প্ৰস্তাৱ ৰাখিছিলোঁ, সেইবিলাক আমাৰ ইয়াত সম্পূৰ্ণ হৈছে। নাই, এই 5 বছৰ কাৰ্যকালত এটা আঁচনি হোৱাৰ কাৰণে সময় লয়, টাইম ইজ ফেক্টৰ বুলি সেইকাৰণে ইংৰাজীত এটা লিখা আছে। আৰু শেহতীয়াকৈ এই যি নিকাচিৰ পৰা চুবুনকাটাত যিটো মানে দক্ষিণ কোচি, এই দক্ষিণ কোচিলৈকে এইটো মানে ৱৰ্ল্ড বেংকৰ অধীনত এইটো মানে ইতিমধ্যে ইয়াত যাৱতীয় কাম কাজ হৈছে, আৰু সম্ভৱপৰ মানে এই নিৰ্বাচনৰ আগে পিছে ইয়াত মানে টেণ্ডাৰটো হ'ব, আৰু নিশ্চয় আমি ইয়াত যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাটো আমি সমাধান কৰিব পাৰিম। নিৰ্বাচনটো ছেপ্টেম্বৰ মাহৰ যিটো মানে শাৰদীয় দুৰ্গা পূজাৰ আগমুহূৰ্তত হোৱাৰ সম্ভাৱনাত আমি বেছিকৈ দেখিছোঁ। আৰু আমাৰ যি প্ৰচাৰ, আমাৰ যিখিনি প্ৰস্তুতি, এই প্ৰস্তুতিটো আমি যিহেতু ইয়াত এটাৰ পিছত এটা নিৰ্বাচন হৈ আছে আমাৰ বিটিআৰ অঞ্চলত, আৰু সেইকাৰণে সদায় আমি নিৰ্বাচনী মুডত আছোঁ, আমি কাম কৰি আছোঁ। সমগ্ৰ বিটিআৰত, বড়োলেণ্ডত এইখিনি কাম চলি আছে। আৰু আমিও বাগানপাৰা সমষ্টিত জয় হোৱাৰ পিছদিনাৰ পৰাই আমি, এইটোতো নিৰ্বাচনী মুড নাছিল, কিন্তু যিহেতু মোৰ এটা কমিটমেণ্ট আছিলে যে এই সমষ্টিৰ ৰাইজক দুখে সুখে খবৰ লোৱা, সময় দিয়া, তেনেকুৱা এটা কমিটমেণ্ট আছিল। আৰু সেই কমিটমেণ্ট হিচাপে মই বিগত 2020 চনৰ 15 ডিচেম্বৰত চৰকাৰ গঠন কৰাৰ পিছত 2020 চনৰে 24 ডিচেম্বৰত পূৰ্ণাংগ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰমোদ বড়ো মহোদয়ৰ নেতৃত্বত পিছদিনাৰ পৰাই মই ইয়াত আমাৰ যি 25 নং বাগানপাৰা সমষ্টি, ইয়াত মানে সময় দিয়া, ৰাইজক মানে লগ কৰা, এইখিনি চলি আছে। এইটো আমি এইটো কৰিয়ে থাকোঁ। তো আজিৰ সময়ত যিহেতু নিৰ্বাচন ওচৰ চাপি আহিছে, আমাৰ যিমানখিনি কৰ্মীসকলে নিৰ্বাচনী যি এটা নিৰ্বাচনক আগত লক্ষ্য ৰাখি এতিয়া কাম কৰি আছে। আৰু আজিও আমাৰ এই চুবুনকাটা, আমাৰ দলীয় কথা যদি কয়, চুবুনকাটা প্ৰাইমাৰী, এই চুবুনকাটা প্ৰাইমাৰীত আমাৰ ইয়াত প্ৰায় 300 জন মহিলাক আমি উদ্দেশ্য কৰি ইয়াত মিটিংটো মাতিছিলোঁ, কিন্তু ইয়াত দেখিলোঁ যে 5 শতাধিকৰো অধিক ইয়াত মানে অংশগ্ৰহণ কৰিছে, আৰু সেইটো এটা আমাৰ কাৰণে শুভ লক্ষণ। আৰু আজিৰ সময়ত প্ৰমোদ বড়োৰ নেতৃত্বত সমগ্ৰ বিটিআৰ অঞ্চলত ইয়াত বিভিন্ন জাতি জনগোষ্ঠীক লৈ যেনেকৈ মানে আগবাঢ়িছে,
নিশ্চয় আপোনালোকেও দেখা পাইছে যে আজিৰ সময়ত ইয়াত এটা নহয় দুটা নহয় 26টা জাতি জনগোষ্ঠী আছে। এই 26টা জাতি জনগোষ্ঠীৰ মাজত আমি দেখিছোঁ যে কোনো অসন্তুষ্ট হোৱা নাই। সকলোৱে মানে সন্তুষ্ট মানে এইটো অনুভৱ কৰিছে আৰু একেলগে আগবঢ়াইছে। আৰু আজিৰ সময়ত তেনেকৈ মানে পৰৱৰ্তী যি সমাগত যি নিৰ্বাচনত নিশ্চয় UPPL দলৰ যি এটা জয়যুক্ত সেইটো অব্যাহত থাকিব। নাই মুখ্যমন্ত্ৰী আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয়, যিহেতু আমি বড়োলেণ্ড বা BTR আমাৰ অসমৰ বাহিৰত দল দুটা বেলেগ হ'লেও তেখেতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয়। আৰু আজি তাৰিখলৈকে আমি কোকৰাঝাৰত, আজি তাৰিখলৈকে আমাৰ দিছপুৰত, আজি তাৰিখলৈকে আমাৰ দিল্লীত যিহেতু এলায়েন্সটো আছে, তেখেতে আহিব, মই তেখেতক স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী আমাৰ বাগানপাৰা সমষ্টিত অহাটো পলমে হ'ল। মই কেতিয়াবাই বিচাৰি আছিলোঁ মুখ্যমন্ত্ৰী মহোদয় আমাৰ বাগানপাৰা সমষ্টিত আহক আৰু সেই বাগানপাৰা সমষ্টি যিটো উন্নয়ন, এই উন্নয়নটো তেখেতে নেতৃত্ব ল'ব লাগে। আমাৰ BTR প্ৰধান প্ৰমোদ বড়োৰ লগত একেলগে থাকি। আৰু মই আজিও মানে আহ্বান জনাম যে অহাকালি যিহেতু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সমষ্টিত আহিব, তেখেতক মই স্বাগতম জনাইছোঁ। আৰু নিশ্চয় তেখেতৰ পৰা আমি এই সমষ্টিৰ এটা সমষ্টি উন্নয়নৰ কাৰণে কিছু আমি আশা কৰিছোঁ।